মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো চাই অধিক কিবা জানিবলগীয়া থাকিলে তোমালোকে কমেণ্ট কৰিব পাৰা। ভিডিঅ'ৰ শেষত মই একোটা অধ্যায়ৰ আটাইবোৰ ভিডিঅ' একাদিক্ৰমে একেলগে আমি কেনেকৈ চাব পাৰি সেই বিষয়ে জনাইছোঁ, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। SSLC 2021 Class 10 Mathematics Chapter 8 SEBA Trigonometry Question and Answer Assamese Medium. Question No. 7. 8 cosec square theta minus 8 cos square theta is equal to what? Number আছে 1. এটো এটা অপশনাল প্রশ্ন, চাৰিটা অপশন দি আছে A0, B1, C8, D16. এটোত 8টো শুদ্ধ হয় কেনেকৈ তোমালোকে এটা অভ্যাস পাইছিলা। cosec square theta is equal to 1 plus cot square theta. এতিয়া cot square theta টো বাওঁফালে আনা। cosec square theta minus cot square theta is equal to 1. মানে এতিয়া ইয়াত কি আছে 8 cosec square theta minus 8 cot square theta. এই দুইটাৰ পৰা 8 কমন লোৱা। cosec square theta minus cot square theta 8 কমন আহি গ'ল। এতিয়া এইখিনিৰ মান কিমান 8 into 1 is equal to কিমান 8। গতিকে ইয়াত শুদ্ধ অপশনটো হ'ব কিমান সি অপশনটো শুদ্ধ 8 আছে সি অপশনত। আমি প্ৰশ্নটোৰ আনসাৰ এনেদৰে আগবঢ়ালেই হৈ গ'ল। এতিয়া আমাৰ সন্মুখত আছে প্ৰশ্ন নং 17। এই প্ৰশ্নটো তোমালোকৰ কিতাপৰ 221 পেজৰ 8.1 অনুশীলনীৰ 5 নং প্ৰশ্নটো পোনপটীয়াকৈ আহিছে। 5 নং প্ৰশ্নটো পোনপটীয়াকৈ আহিছে যদি sec is equal to 13/12 sin আৰু cot নিৰ্ণয় কৰা। এতিয়া আমি এটো কেনেকৈ নিৰ্ণয় কৰিম, ধৰি লও ত্ৰিভুজ ABC ৰ angle B is equal to 90 degree। ধৰি লও আমি এটা ABC ত্ৰিভুজ ধৰি ললো ABC এটো 90 ডিগ্ৰী। তে এক কোণ সাপেক্ষে আমাৰ কি দিয়া আছে sec A is equal to 13/12। এতিয়া sec অনুপাতটো কি হয় অতিভুজ বাই কোণৰ সন্নিহিত বাহু। কি হয় অতিভুজ বাই মানে কসৰ প্ৰতিক্ৰম কসটো কি কোণৰ সন্নিহিত বাহু বাই অতিভুজ মানে এক কোণ সাপেক্ষে লোৱা হৈছে। গতিকে ইয়াত AC বাই কি হ'ব AB is equal to 13/12 is equal to K ধৰো। এতে কে AC is equal to 13K, AB is equal to 12K। এতে কে BC square। এতিয়া AB আৰু AC পাই গলো। BC square is equal to AC square minus AB square। অতিভুজৰ বৰ্গ এইটো আৰু এইটোৰ সমষ্টিৰ সমান। এতিয়া AB টো আমি উভলে লৈ গলো কাৰণ এই দুটাৰ মান দিয়া আছে 13K whole square minus 12K whole square is equal to 169K square minus 144K square is equal to 25K square। এতিয়া আমি BC is equal to কিমান পালো BC is equal to 5K আমি পাই গলো। এতে কে sin A is equal to কোণৰ বিপৰীত বাহু BC বাই অতিভুজ AC। BC ৰ মাপ কিমান পালো 5K, অতিভুজৰ মাপটো কিমান আছে 13K is equal to K cancel 5/13। cot A cotটো হৈছে টেনৰ প্ৰতিক্ৰম কোণৰ বিপৰীত বাহু বাই কোণৰ সন্নিহিত বাহু। এটো টেনৰ প্ৰতিক্ৰমটো কি হ'ব কোণৰ সন্নিহিত বাহু AB বাই BC। তে AB ৰ মাপটো আমি কিমান পালো 12K, BC ৰ মাপটো আমি কিমান পালো 5K। এটো 5K is K cancel 12/5। আমি সমস্যাটো এনেদৰে সমাধান কৰি থৈ আহিলে এই প্ৰশ্নটোৰ সম্পূৰ্ণ 2 নম্বৰ আমি পাই যাম।
এতিয়া আমাৰ সন্মুখত আছে প্ৰশ্ন নং 18 মান নিৰ্ণয় কৰা 5 cos স্কয়াৰ 60 ডিগ্ৰী প্লাস 4 sec স্কয়াৰ 30 ডিগ্ৰী মাইনাস 10 স্কয়াৰ 45 ডিগ্ৰী হোল ডিভাইডেড বাই sin স্কয়াৰ 30 ডিগ্ৰী প্লাস sin স্কয়াৰ 60 ডিগ্ৰী। এই প্ৰশ্নটো তোমালোকৰ কিতাপৰ 228 পেজৰ 8.2 অনুশীলনীৰ 5 নং প্ৰশ্নটোৰ সৈতে প্ৰায় একে, তাতকৈ ইয়াত সামান্য বেলেগ। যিসকলৰ cos স্কয়াৰ 60 ডিগ্ৰী sec স্কয়াৰ 30 ডিগ্ৰী মানবিলাক মনত আছে তেওঁলোকে ইয়াত মানবিলাক বহাই কৰিলেই হ'ল। যিসকলৰ মান মনত নাই তেওঁলোকে কেনেকৈ কৰিবা এইবিলাক লিখি লোৱা। 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী এইখিনি লিখি লোৱাৰ পিছত 0 1 2 3 4 পাতা আটাইখিনিক 4ৰে হৰণ কৰা লঘিষ্ঠ কৰা 4/4 মানে 1 এটো লঘিষ্ঠ নহয় এটো মানে 1/2 লঘিষ্ঠ কৰা আৰু বৰ্গমূল লোৱা। এটোতো 0 হ'ব ইয়াৰ বৰ্গমূল 1/2 ইয়াৰ বৰ্গমূল 1/√2 2 দি 4 দুইবাৰ হয়নে এটো √3/2 এটো 1 এটো হৈ গল কি sin অনুপাত cos অনুপাত এই 90 ডিগ্ৰীৰ মানটো 0 ডিগ্ৰী হয় এইটো 60 ডিগ্ৰী টু √3/2 এনেকে পাতি থাকে এইটো ইয়াতে হ'ব 1/√2 এইটো ইয়াত যাব গৈ এই 0 ইয়াত আহিব। তাৰ পিছত ইয়াৰ পৰা 10 টো উলিয়ালা 0 মানে এইটো কেটুৰে হৰণ কৰা 0 হ'ব এইটো কেটুৰে 1/√3 হৰণ কৰি চাবা বেলেগত এইটো কেটুৰে হৰণ কৰি ইয়াক কেটুৰে হৰণ কৰি √3 এইটো 1/0 মানে কিমান সংখ্যাবদ্ধ নহয় যেটো আমি ইনফিনিটিভ বুলি কম। এতিয়া আমি ইয়াত মানবিলাক পাতি গলেই হ'ল cos স্কয়াৰ 60 ডিগ্ৰী cos স্কয়াৰ cos 60 ডিগ্ৰীৰ মান 1/2 5 into 1/2 whole square plus 4 into sec square 30 ডিগ্ৰী sec square 30 ডিগ্ৰী to কি হয় cos 30 ডিগ্ৰীৰ প্ৰতিক্ৰম cos হৈছে √3/2 এটো হ'ব কি 2/√3 whole square minus 1 এই তলত কি হ'ব sin square 30 ডিগ্ৰী 1/2 whole square plus sin square 60 ডিগ্ৰী √3/2 whole square। এতিয়া আমি ইয়াৰ পৰা কি মানটো পাম 5/4 plus এটো 4 into 4 16/3 তাৰ পিছত হ'ব -1 তলত হ'ব 1/4 plus √3/4 is equal to এতিয়া যদি আমি তলত ওপৰত লহাগু লইলো 12 হ'ব লহাগু 4ৰে কিবাৰ যাব 12 তিনিবাৰ 3 5 গুণে 15 যোগ 3 ৰে 4 বাৰ 4 16 গুণে 64 ইয়াৰ 1 দি 12 বাৰ 12 1 গুণে 12 তলত হ'ব 1 plus 3/4 মানে 4/4 তলৰ মানটো কি হৈ গল 1 হৈ গল গতিকে আমি এটো 12 ভাগৰ 67 এটো মানটো কিমান হৈ গল 15 পৰা 12 গলে 3 থাকে 64 আৰু 3 68 এই সমস্যাটো আমাৰ এনেদৰে সমাধান কৰি থৈ আহিলে এই প্ৰশ্নটোৰ সম্পূৰ্ণ 2 নম্বৰ আমি পাই যাম। এই সমস্যাটো আমি এনেদৰে সমাধান আগবঢ়ালে হ'ল। এতিয়া আমাৰ সন্মুখত আছে প্ৰশ্ন নং 19 এই প্ৰশ্নটো তোমালোকৰ কিতাপৰ 231 পেজৰ অনুশীলনী 8.3 প্ৰশ্ন নং 5 পোনপটীয়াকৈ আহিছে তাত 4 সূক্ষ্ম কোণ বুলি কৈছে ইয়াত উল্লেখ কৰা নাই যদি এটো আমাৰ সূক্ষ্ম কোণেই হ'ব। ইয়াত আমি এটো লিখিব পাৰো sec cosec 90 degree minus 4a is equal to cosec a minus 20 degree এটো কিয় cosec 90 degree minus theta is equal to sec theta পাইছিলা এটো অভেদ পাইছিলা গতিকে এতিয়া থিটাটোৰ ঠাইত 4 আছে 4 গতিকে cosec 90 degree minus 4 is equal to কি sec 4 এতিয়া দুইফালে cosec আছে আমি cosec দুইফালে উঠাই দিলো 90 degree minus 4a is equal to a minus 20 degree মানে দুইটা কোণৰ অনুপাত সমান তাৰ মানে কোন দুটা কি হ'ব সমান হ'ব লাগিব। এতিয়া আমি কি কৰিব পাৰো a2 -4a
আৰু এটো বাওফালে আনিলে মাইনাছ এ ইজ ইকুৱেল টু মাইনাছ 20 এইটো নিলে মাইনাছ 90 এতিয়া মাইনাছ 5a ইজ ইকুৱেল টু মাইনাছ 110 এতিয়া আমাৰ a ইজ ইকুৱেল টু কিমান মাইনাছ 110 বাই মাইনাছ 5 মাইনাছ মাইনাছে কেনসেল কিমান হ'ব 22 ডিগ্ৰী এক কোণৰ মাপটো আমি পাই গলো 22 ডিগ্ৰী আৰু এই সমস্যাটো আমি এনেদৰে সমাধান কৰিলে এই প্ৰশ্নটোৰ সম্পূৰ্ণ 2 নম্বৰ আমি পাই যাম এতিয়া আমাৰ সন্মুখত আছে প্ৰশ্ন নং 20 প্ৰমাণ কৰা যে cosec θ minus cot θ whole square is equal to 1 minus cos θ by 1 plus cos θ এতিয়া আমি এটো সমাধান কৰিবলৈ হলে বাম পক্ষটো লম আগতে কি আছে cosec θ minus cot θ whole square is equal to আমি কি পাও cosec θ মানে কি 1 by sin θ minus cot θ মানে কিমান cos θ by sin θ এটো পালো এতিয়া আমি যদি sin θ কমন লও sin θ উপৰত হ'ব কি 1 minus cos θ whole square is equal to আমি কি পাতিব পাৰো 1 minus cos θ whole square divided by sin square θ এতিয়া আমি ইয়াৰ ঠাইত কি পাতিব পাৰো 1 minus cos θ whole square divided by 1 minus cos square θ এটো কিয় পাতিলো যেহেতু sin square θ plus cos square θ is equal to 1 ইয়াৰ পৰা আমি এটা অবধ পাইছিলো যে sin square θ is equal to 1 minus cos square θ আমি ইয়াত কি কৰি দিব পাৰো 1 minus cos θ whole into 1 minus cos θ divided by 1 minus cos θ 1 plus cos θ এটো কি a square minus b square সূত্ৰত পৰিছে গতিকে এটো আৰু এটো ক্যান্সেল এই দুটা ৰৈ গল না নাই is equal to 1 minus cos θ by 1 plus cos θ আমাৰ পক্ষ ওলাই গল প্ৰমাণিত হল ইয়াৰ লগে লগে এটো প্ৰশ্ন আমাৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅটো চাই ভাল লাগিছে যদি এটা লাইক আৰু এটা কমেন্ট নিশ্চয় কৰিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰিলো আৰু বেল আইকনটো বজাই দিয়া তোমালোকে একোটা পাঠৰ আটাইবোৰ ভিডিঅ একাধিক্ৰমে চাবলৈ হলে ভিডিঅৰ আই বাটনত বেলেগ বেলেগ অধ্যায়ৰ প্লেলিষ্ট লিংক দিয়া আছে ইয়াৰ উপৰি তোমালোকে এণ্ড স্ক্ৰীনত চোৱা 4টা প্লেলিষ্ট লিংক আছে ইয়াৰ উপৰি ভিডিঅৰ ডেসক্ৰিপচনত আটাইবোৰ অধ্যায়ৰ প্লেলিষ্ট লিংক দিয়া হৈ আছে